এটা কথা কি জানে, এই পৃথিৱীত তিনিটা বস্তু আপুনি বিনামূল্যত পাব: সময়, পৰিয়াল আৰু বন্ধুত্ব। কিন্তু তাৰ মূল্য আপুনি সেইদিনাহে বুজিব যিদিনা হেৰুৱাব। নিজৰ উপাৰ্জনৰ ওপৰত আত্মগৌৰৱ কৰা হয়, অহংকাৰ নহয়। অহংকাৰটো সেইজনৰ হয় যি পৈতৃক সম্পত্তিক লৈ গৌৰৱ কৰে। সৰু বেজী এটাই যি কাম কৰিব পাৰে, এখন তৰোৱালেও সেই কাম কৰিব নোৱাৰে। সেইকাৰণে সৰু বুলি কাকো উপেক্ষা নকৰিব। কোন সময়ত কাক লাগে কোনেও নাজানে। অপ্ৰিয় হ'লেও সত্য। আজিকালি সত্যত থকা মানুহে প্ৰতিটো খোজতেই কষ্ট পাব লগা হয়। কেৱল ধুনীয়াকৈ মিছা কথা ক'ব পৰাবোৰেহে আনন্দৰে থাকিব পাৰে। মানুহ জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ হয়। হিংসা কৰি মানুহে আনৰ ক্ষতি কৰিব পাৰে, কিন্তু নিজৰ উন্নতি কৰিব কেতিয়াও নোৱাৰে। ভাল লগা বস্তুটো যেতিয়া দাম শুনি এৰি থৈ আহিবলগীয়া হয়, তেতিয়াহে বুজি পায় আচলতে দৰিদ্ৰতা কি। জীৱনত কিবা এটা কৰিবলৈ লোৱাৰ আগতেই এটা কথা মনৰ পৰা আঁতৰাই ল'ব লাগে, সেইটো হৈছে আনে কি ভাবিব। ক'লা ৰং আমাৰ বহুতে অশুভ বুলি ভাবে, কিন্তু মনত ৰাখিব, বিদ্যালয়ৰ সেই ক'লা ৰঙৰ বৰ্ডখনেই আমাৰ বহুতৰ জীৱনৰ ভৱিষ্যত গঢ়ি দিয়ে। মানুহে যেতিয়া কাৰোবাক প্ৰশংসা কৰে, তেতিয়া খুব কম সংখ্যকে বিশ্বাস কৰে, নহয়নে? আৰু যেতিয়া কাৰোবাক বদনাম কৰে, তেতিয়া সকলোৱে বিশ্বাস কৰে। এয়াই আজিৰ সমাজ। সূৰ্যৰ তাপ আৰু দেউতাৰ খং দুয়োটাই সহ্য কৰিবলৈ শিকা, কাৰণ সূৰ্য নহ'লে পৃথিৱী অন্ধকাৰ আৰু দেউতা নহ'লে জীৱন অন্ধকাৰ। সপোন দেখিবলৈ আপোনাক সাহস লাগিব। অলপ সাহস থাকিলেহে মানুহে সপোন দেখিব পাৰে, আৰু খুব সাহসী মানুহে ডাঙৰ সপোন দেখে। সাধাৰণতে আপুনি সপোন নেদেখে, কাৰণ আপুনি ভাবে যে এইবোৰ আকাশত চাং পতাৰ নিচিনা কথা, আৰু এইবোৰ কেতিয়াও পূৰণ নহ'ব। গতিকে সপোন দেখিনো কি লাভ, নহয় জানো? অলপ সাহসী হৈ চাওকচোন, কিজানিবা আপোনাৰ সপোনবোৰ আপুনি পূৰণ কৰিব পাৰেই।